পেণ্টাছ কাটিং পচাই ৰাখিছিলোঁ আৰু আজি ৰুবলৈ লৈছোঁ। আপোনালোকে চাব, বতৰ ডাৱৰীয়া, মই ছাদৰ ওপৰতে কামবিলাক কৰোঁ। আৰু এতিয়া এইখিনি ৰুবলৈ লৈছোঁ। পেণ্টাছখিনি মই এতিয়া শিপা ওলোৱাৰ পাছত ৰুবলৈ লৈছোঁ। হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল। মই তৃষ্ণাই আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এতিয়া ৰুবলৈ লৈছোঁ মই পেণ্টাছ। আপোনালোকক তাকে শ্বেয়াৰ কৰিবলৈ লৈছোঁ। কি দিছোঁ মই, আপোনালোকে চাব ভিডিঅ'টো। পেণ্টাছত মই ৰুওঁতে কি দিয়া হৈছে তাকে আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমে সকলোখিনি দেখিবলৈ পাব। চাব, পেণ্টাছ ফুলটো সকলোৱে ভাল পায় আৰু এই বাৰিষা ছিজনত পেণ্টাছ গোটেই বছৰটোতে ফুলি থাকে, কিন্তু বাৰিষা ছিজনটোত অলপ বেছি ফুলা দেখা যায়। আৰু আপোনালোকে এইখিনি সময়তে পেণ্টাছ সংগ্ৰহ কৰা সময় বগা, পিংক, ৰেড পাব, ৰেড, পিংক, হোৱাইট পাব। এই তিনিটা ৰঙৰ অতি সুন্দৰ ধুনীয়া ফুল হয়। এবাৰ কিনিব লাগিছে, গোটেই বছৰটো ফুলি থাকে আৰু এতিয়া বেছি পৰিমাণৰ ফুলা দেখা যায়। সেইটো কাৰণে পেণ্টাছ ভাল নোপোৱা ব্যক্তি হয়তো নাই, সকলোৱে ভাল পায় পেণ্টাছ আৰু ময়ো ভাল লাগে, মোৰো ভাল লাগে। এতিয়া ৰঙা ৰঙৰ পেণ্টাছটো মই কাটিং কৰি পচাই ৰাখিছিলোঁ, সেইখিনি আপোনালোকক দেখুৱাম মই কেনেদৰে পচাই ৰাখিছিলোঁ। আৰু এতিয়া কি দি ৰুবলৈ লৈছোঁ তাকে মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম। ধৈৰ্য সহকাৰে চাব ভিডিঅ'টো। যদি ভাল লাগে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব। সদায় নতুন ফুল আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহকচোন চাওঁ মোৰ ভিডিঅ'। কি দিছোঁ আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে গোবৰ, শুকান গোবৰ। এনেদৰে মই মজুত কৰি ৰাখিছোঁ, উইণ্টাৰ ছিজনতে মই লৈ ৰাখিছোঁ। আৰু এয়া হৈছে ৰঙা মাটি। মোৰ ওচৰত এতিয়া মোৰ ৰঙা মাটিয়ে আছে আৰু এইখিনি হৈছে বালি। ইমানে দিলেই হ'ব। এইখিনি হৈছে বালি আৰু অলৰেডি এইখিনি আগতে বনাই থোৱা মাটি আছে, কিন্তু মই ইয়াতে বালি দি দিম। এইখিনি ইয়াত গোবৰ আৰু মাটি দিয়াই আছে আগৰ পৰা, কিন্তু এতিয়া মই ইয়াত বালি দিম। বালি দিয়া হ'ব। বালি এইখিনি মই প্ৰায় গোটেইখিনি দি দিম। বালি কিয় দিছোঁ আপোনালোকক কওঁ কথাটো। বালি দিলে কি হয়, শিপাটো সহজতে ওলায়। কাৰণ মই বালিতে পচাইছিলোঁ আৰু ইয়াত যিটো ডাল ভালদৰে শিপা ওলোৱা নাই, সেই শিপাটো ভালদৰে ওলাব আৰু মাটিখিনি ফচফচীয়া হৈ থাকিব। ইয়াত গোবৰ আৰু মাটি আগতে দিয়া আছে, কিন্তু ইয়াত বালি মই নতুনকৈ মিক্স কৰিছোঁ। কিন্তু গোবৰ মই আৰু দিম, ইয়াতে গোবৰ আৰু দিয়া হ'ব। গোবৰ বহুত বেছি লাগে, এই গোবৰবিলাক সকলো কিনা হয়। গোবৰৰ পৰিমাণটো বেছি দিলে ফুলজোপা বেছি ভাল হয় আৰু ইয়াৰ গ্ৰোথটো অতি সোনকালে সেউজীয়া হোৱা দেখা যায়। সেইটো কাৰণে গোবৰ পৰিমাণ বেছি দিব লাগিব, মাটিৰ পৰিমাণ কম। মাটি আৰু বালি সম পৰিমাণ ল'ব। আৰু আপোনাৰ ওচৰত যদি কক'পিট আছে কক'পিট দিয়ক, নহ'লে নাই। দিলেও হয়, নিদিলেও হয় কক'পিট। শাক চপেদি দিব পাৰে ইচ্ছা কৰিলে। শাক চপেদি বেছি দি নিদিব, পৰিমাণটো সকলোৱে সঠিকভাৱে নাজানে। শাক চপেদি পৰিমাণটো খুব কম হ'ব লাগে, অন্ততঃ 10% বা 5% দিব লাগে।
বালি এৰি আহিছে, শিপাটোৰ পৰা বালিখিনি এৰি আহিলে শিপাটোৰ পৰা মই অকণ বালি লগাই দিছোঁ। বালি দি দিছোঁ, শিপাটোৰ পৰা এৰি আহিলে বালিখিনি, সেইটো কাৰণে দি দিছোঁ। এইটো বিক্ৰী কৰিবলৈ সময় লাগিব অকণমান, পুলিটো ধুনীয়া হ'বৰ কাৰণে অলপ সময় লাগিব। কেইদিনমান ছাঁতে থ'ব লাগিব। একিমিনিছবিলাক এটা পটতে 3-4টাকৈ পুলি দিছোঁ। আজি মোৰ ভিডিঅ' ইমানেই আছিলে। কেইবাবিধো ফুল ৰুইছোঁ, আপোনালোকক মই 2-এটা দেখুৱাইছোঁ। আৰু কেইবাবিধো একেদিনাখনে গোটেই যিবোৰ কাটিং পচাই ৰাখিছিলোঁ সেইখিনি গোটেইখিনি ৰুবলৈ চেষ্টা কৰিছোঁ আজি। বহুত কাম পেণ্ডিং হৈ আছে, কিন্তু এই বতৰ ডাৱৰীয়া, বৰষুণ দিলে কৰিম বুলি জমা কৰি ৰাখিছিলোঁ, গৰমত কৰিব নোৱাৰি। আৰু এইকেইদিন কাম কৰা হৈছে যদিও বেছি কৰা হোৱা নাই, ফুলত পানী দিব লগা হোৱা নাই ঠাণ্ডাৰ কাৰণে। কিন্তু কাম এতিয়াও শেষ হোৱা নাই, কিন্তু এলাহ থাকি গৈছে। গৰমত গৰম বুলি ক'লোঁ, আৰু এতিয়া কি হয়, বাৰীত সোমালে মহৰ কামুৰণিৰ পৰা কাম কৰিব পৰা নাই। এতিয়া মহ কামুৰণি, গৰমত গৰম বুলি ক'লোঁ, আৰু এতিয়া মহ কামুৰণি বুলি ক'লোঁ। এনেকৈ কাম যিমান গৰম হ'লেও বৰষুণ দিলেও আচলতে কৰিবই লাগে। সদায় যদি এনেদৰে বতৰৰ মুখলৈ যদি চাই কামবোৰ জমা কৰি ৰাখোঁ, একো লাভ নাই। মানে টাইমটো পাৰ হৈ যায়, ছিজন অনুযায়ী ফুলটো ৰুব লাগিব, সেইটো কাৰণে টাইমটো পাৰ হৈ যায়। আপোনালোকক কৈ থওঁ আজিলৈ, সেইটো কাৰণে কথাটো ক'লোঁ আপোনালোকক। সময় অনুযায়ী ফুলটো যদি ৰোৱা নহয়, তেতিয়াহ'লে আপোনাক গ'ল, ছিজনে পাৰ হৈ যাব। ৰ'দ বৰষুণ বাট চাই থাকিলে নহ'ব, আৰু মই সেইটোৱে অনুমান কৰিব পাৰিছোঁ এতিয়া। সেইটোৱে এলাহে মানুহক খাই দিয়ে সকলো। আজিলৈ আহোঁ, পুনৰ লগ পোৱাৰ আশাৰে, ধন্যবাদ।